নমস্কাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ পানীবিজ্ঞান বিভাগৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ বিভিন্ন ধৰণৰ এছাইনমেণ্ট ছাবমিট কৰাৰ সময় হৈ পৰিছে আৰু তোমালোকে হয়তো অসুবিধাত ভুগি আছা। যিবিলাক ইমেজ বিভিন্ন ধৰণৰ তোমালোকে লিখাৰ পিছত কি কৰিছা, ফটো মাৰিছা আৰু ফটো মৰাৰ পিছত কি হৈছে, তোমালোকৰ ইমেজটোলে 10-12টা হৈ গৈছে আৰু গোটেই 10-12টা ইমেজ যদি তুমি হোৱাটছএপৰ জৰিয়তে পঠাবলগীয়া হয়, তেতিয়া কি হয়, আমাৰ ইভালুৱেশ্যনত কিছু দিগদাৰ হয় আৰু হোৱাটছএপত এটা প্ৰব্লেম এটা হৈ যায় কি সিকুৱেন্স ৱাইজত নাহে আৰু কি হয়, কোৱালিটিটো ডিগ্ৰেড হৈ যায় ইমেজবিলাকৰ। তো আমি কি কৰিব পাৰোঁ, আমি PDF যদি বনাই দিওঁ, ইমেজবিলাক মিলাই পেলাই গোটেইকেইটা PDF যদি আমি 12টা যদি ইমেজ হৈছে, 12টা ইমেজৰ পৰা যদি আমি এটা PDF ফাইল বনাই দিওঁ, তেতিয়া আমাৰ সুবিধা হয়। এতিয়া বহুতে তোমালোকৰ অসুবিধা পাই আছে যে আমি কেনেকৈ PDF বনাওঁ। গতিকে PDF বনোৱাৰ কেইটামান সহজ উপায় আছে। যদি তোমালোকৰ ইণ্টাৰনেট তোমালোকৰ ঠিকে আছে, তোমালোকে এটা কাম কৰিব পাৰা, ৱেবছাইটত যাব পাৰা, I love PDF বুলি। ইয়াত কি কৰিবা, ইয়াত দেখিবা I love PDF টুল হয়। ইয়াত বিভিন্ন ধৰণৰ টুলছ আছে। মাৰ্জ PDF, স্প্লিট PDF। মাৰ্জ মানে PDF ফাইল, দুটা PDF ফাইল আমি মাৰ্জ কৰিব বিচাৰোঁ। স্প্লিট PDF, যদি এটা PDF ফাইলত 10টা পেজ আছে, তাৰ ভিতৰত বোলে আমাক মাত্ৰ 2টা পেজ লাগে, আমি বাকীটা পেজ আঁতৰাই দিব লাগে, তেতিয়া আমি এইটো কৰিব পাৰোঁ কম্প্ৰেছ PDF। যদি PDF ফাইলটোৰ চাইজ বহুত বেছি, 60 MB, 90 MB, 80 MB, তেতিয়া আমি সৰু কৰিব লাগে, তেতিয়া আমি কি কৰিব পাৰোঁ, কম্প্ৰেছ কৰিব পাৰোঁ। আৰু কনভাৰ্ট PDF, আমি কি হয় PDF ফাইলটো বেলেগলৈ ৰূপান্তৰিত কৰিব লাগে। তো এইবিলাক বিভিন্ন ধৰণৰ টুলছ আছে। তো আমাক এতিয়া কি লাগে, আমাৰ হাতত বৰ্তমান JPG ফাইলবিলাক আছে। আমি জানো যে যিবিলাক আমি ফটো মাৰোঁ, মোবাইলৰ কেমেৰা হওক বা বিভিন্ন ধৰণৰ কেমেৰা হওক, বেছি কি ফৰ্মেটত থাকে, JPG ফৰ্মেটত থাকে। তো আমি এতিয়া কি কৰিব লাগে, JPG ফৰ্মেটটোৰ পৰা PDF কৰিব লাগে। ইয়াত আমি চাম কি কি অপশ্যন আছে, মাৰ্জ PDF, স্প্লিট, কম্প্ৰেছ PDF, PDF টু ৱৰ্ড, PDF টু PowerPoint, PDF টু Excel, PDF টু ৱৰ্ড, তেনেকৈ ধেৰ আছে। ইয়াত কি দেখিম, PDF টু JPG আৰু JPG টু PDF। আমাৰ হাতত এতিয়া কি বৰ্তমান আছে, JPG বুলি আছে, গতিকে JPG টু PDF কৰিব লাগে। আমি এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে কি দেখিব, কনভাৰ্ট JPG images into PDF in seconds, easily adjust orientation and margin। আমি নিজৰ মতে গোটেইখিনি মিলাই ল'ব পাৰোঁ। এতিয়া আমি কি কৰিব লাগে, যে চিলেক্ট JPG ইমেজ, আমি যোনকেইটা ইমেজ আমি দিব বিচাৰোঁ সেইকেইটা আমি চিলেক্ট কৰিম। এতিয়া আমি ক্লিক কৰিম, আপলোড কৰিব পাৰিম আমি নিজকে। ধৰি ল'লোঁ আমি দিছ PC আছিলে ফাইলটো, মই ফাইল ফল্ডাৰটো জমা কৰিছোঁ ডেস্কটপত এটা ফল্ডাৰ আপলোড বুলি। আপলোড কৰাৰ আগতে আমি সিকুৱেন্স ৱাইজত কি কৰিব লাগিব, ফাইলকেইটাৰ নাম কৰি ল'ব লাগিব, যাতে কি হয়, এটাৰ পিছত এটা ধুনীয়াকৈ আহি যায়। নহ'লে আমি নামটো ৰিনেম কৰি নলওঁ, আমাৰ দিগদাৰ হ'ব পাৰে যে আগা পিছ হ'ব পাৰে। এতিয়া 5 নম্বৰ ফাইল পেজটো আগত আহি যাব, 2 নম্বৰ পেজটো পিছত গুচি যাব পাৰে। গতিকে পেজকেইটা আমি অৰিয়েণ্টেশ্যন কৰি ল'ব লাগিব। ইয়াত আমি কি কৰিলোঁ, এক দিলোঁ। যদি প্ৰথমতে একটো চিলেক্ট কৰিলোঁ, ঠিকে আছে। তাৰপিছত আমি ইয়াত প্লাছ চিন এটা দেখিম। ইয়াৰ পিছত কি কৰিব লাগিব, আমি ছেকেণ্ড ফাইলটো দিম, 2 নম্বৰটো। আহিলে আমি দেখিলোঁ চব ঠিকে আছে। চেক কৰি লওক আৰু ফাৰ্ষ্ট, ছেকেণ্ড, ঠিকে আছে। এতিয়া আমি কি কৰিব লাগিব, পেজ চিলেক্ট কৰি ল'ব পাৰোঁ। আমাক কিহত লাগে, A4তে লাগে, ধুনীয়া A4 আছে, আমি চিলেক্ট কৰি ল'লোঁ। আমি ইয়াত পৰ্ট্ৰেইট আৰু লেণ্ডস্কেপো কৰিব পাৰোঁ। আমাক সাধাৰণতে পৰ্ট্ৰেইটে লাগিব যিহেতু এছাইনমেণ্টৰ কাৰণে। তাৰপিছত লিখা আছে নো মাৰ্জিন, স্মল আৰু বিগ, আমাৰ কোনো মাৰ্জিনৰ প্ৰয়োজন নাই। তাৰপিছত আছে মাৰ্জ অল ইমেজেছ ইনটু 1 PDF ফাইল। এতিয়া কি কৰিব, দুটাই ইমেজ ফাইল যেতিয়া আছে এটা PDF হিচাপে কৰিব। এতিয়া আমি কি কৰিম, কনভাৰ্ট ইনটু PDF কৰি দিম। তাৰপিছত কি হ'ব, ডাউনলোড দ্য PDF ফাইল। এতিয়া লাহে লাহে ডাউনলোড হ'ব। য়েছ, ডাউনলোড হৈ গৈছে। এতিয়া আমি ক'ত যাম, আমি যদি ডাউনলোড ফল্ডাৰটোত যাওঁ, বা তোমালোকৰ য'ত ছেভ কৰা, মেক্সিমাম ডাউনলোডতে ছেভ হ'ব। এতিয়া যদি আমি ইয়াত অ'পেন কৰোঁ, এতিয়া আমি কি দেখিম, এইটো ধুনীয়াকৈ ইয়াত কি হৈছে, গোটেই ফাইলটো পেজটোত আহি গৈছে ধুনীয়াকৈ। এইটো হৈছে ইণ্টাৰনেট ধুনীয়াকৈ থাকিলে আমি ভালকৈ বনাব পাৰিম ইয়াত I love PDF ৱেবছাইটটোৰ জৰিয়তে। আৰু যদি আমাৰ ইণ্টাৰনেট নাই, কিন্তু আমাৰ হাতত কি থাকে, ৱৰ্ড ফাইলটো চবৰে থাকে, কি কৰিম, কোনোবা এটা জেগাত আহি বোলে আমি ডেস্কটপতে এটা কি কৰিম, ৱৰ্ড ফাইল এটা ক্ৰিয়েট কৰিম। নিউ কি কৰিম, নিউ মাইক্ৰ'ছফ্ট ৱৰ্ড ডকুমেণ্ট, ধৰি নাম দিলোঁ এছাইনমেণ্ট নাম দিলোঁ। ইয়াত খুলিলোঁ, অলপ টাইম লাগিছে। য়েছ, খুলিলে। এতিয়া খোলাৰ পিছত কি কৰিম, আমাৰ ইয়াত কি কৰিব লাগিব, ফাইলকেইটা আমি ইয়াত কপি পেষ্ট কৰিম। আমি ফাইলকেইটা ক'ত আছিলে, আপলোড ফল্ডাৰত আছিলে। ইয়াৰ পৰা আমি কি কৰিম, কপি, তাৰপিছত ইয়াত কি কৰিম, পেষ্ট, আহি গ'ল। এতিয়া ফাৰ্ষ্ট পেজটো আহিল। এতিয়া আমি কি কৰিম, নেক্সট পেজত যাম। ছেকেণ্ড পেজটো আমাক লগা হৈ আছে, কপি, ফাইলটোলৈ গ'লোঁ, আকৌ ঠিক একেধৰণে পেষ্ট কৰিলোঁ, আহি গ'ল। এতিয়া আমাৰ দুইটা ফাইল দেখিলোঁ হৈ গৈছে। এতিয়া আমি কি কৰিম, ছেভ কৰিম। ছেভ কৰিবলৈ কি যাব লাগিব, আমি ইয়াত কি দেখিছোঁ, ফাইল বুলি এটা অপশ্যন আছে। ফাইলত যাম, ইয়াত গৈ পাম আমি কি, ছেভ এজ। ছেভ এজত গৈ আমি যিটো ফল্ডাৰত লাগে, আমাক ক'ত ফল্ডাৰত প্ৰিণ্ট কৰিম, ডেস্কটপত যাওঁ। আমি অলৰেডি আপলোড ফল্ডাৰটোত কাম কৰি আছিলোঁ, ইয়াত আপলোডত গ'লোঁ।
এতিয়া আমি কি কৰিম ফাইল নেম এটা দিলো assignment তাৰপিছত pdf হিচাপে আমি কি তললৈ যাওঁ স্ক্ৰল কৰিলে আমি দেখা পাম pdf বহুত কেইটা অপচন আছে আমাক এতিয়া বৰ্তমান pdf লাগে pdf কৰিলো এতিয়া আমি সেভ কৰিলো এটা অটোমেটিকলি কি pdf ফাইলটো খোল খাই গ'ল দেখিছো ধুনীয়াকৈ পেজ কেইটা আহিছে আমি কৰিব পাৰো ইয়াৰ পিছত আমি পঠিয়াই দিলে আমাৰ মেইলৰ জৰিয়তে বা জৰিয়তে তোমালোকৰ এড্ৰেছটো দিয়া আছে তাত ধুনীয়াকৈ পঠাই দিলে কামটো হৈ যাব ধন্যবাদ